নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ। এয়া বৰষুণ দি আছে আৰু ইয়াত স্কুলত যাব ওলাইছে। বহুত দিনৰ মূৰত বৰষুণ জাক দিছে, ভাল লাগিছে। ৰিয়ানক স্কুলত পঠিয়াই এতিয়া পাকঘৰত সোমাইছোঁ। চাহ আম এনেকৈ খাব ওলাইছোঁ আৰু এতিয়া ভাতৰ ফালে যাব ওলাইছোঁ। ফ্ৰিজত মাছ থোৱা আছে, তাকে বনাওঁ বুলি ভাবিছোঁ। কোনে কোনে বাৰু মাছৰ পিঠা খাই ভাল পায় কমেণ্টত জনাবচোন। আমাৰ ৰিয়ানৰ দেউতাকে বিৰাট ভাল পায়। আৰু আজি মাছ বনাম। নৰসিংহৰ পাত ফ্ৰিজত থৈ দিছিলোঁ আগতীয়াকৈ আনি, তাকে এইখিনি এতিয়া পিচি ল'ম। আৰু নৰসিংহৰ পাতৰ লগত অকণমান ভেদাইলতাৰ পাত, আদাৰ পাত আৰু মানিমুনিৰ পাতো দি দিছোঁ আৰু তেতিয়া জোলখন খাবলৈ ভাল লাগিব। আৰু বতৰটো যিহেতু ঠাণ্ডা হৈ আছে, টেঙা বনাওঁ বুলি ভাবিছিলোঁ, টেঙা নবনালোঁ। আৰু ইয়াতে নিমখ, হালধি, জিৰা ধনিয়াৰ গুড়ি অকণমান দি দিছোঁ। তাৰপাছত পাতখিনি দি দিলোঁ আৰু পাতখিনি ভালদৰে ভাজি ল'ম এতিয়া। পাতখিনি ভালদৰে ভাজি কিনি সিজাই ল'লোঁ আৰু আলু মই বইল কৰি লৈছিলোঁ, ভাততে দি লৈছিলোঁ। আৰু আলু দুটা আলু জোল বনাম যিহেতু অকণমান আলু দিলেও ভাল লাগে। এইখিনি পিটিকি লওঁ ভালদৰে। আৰু পানী ইফালে বহাই থৈছোঁ, গৰম পানী দি দিম জোলখনত। আলুখিনি লাগি ধৰিছে। এতিয়া গোটেইখিনি আলু ইয়াতে দি আলুখিনিও 2 মিনিটমান ভালদৰে ভাজি ল'ম। আৰু ভালদৰে ভাজি লোৱাৰ পাছত এয়া গৰম পানী দি দিলোঁ। আৰু মই যিকোনো আঞ্জা বনালে গৰম পানীয়ে দি দিওঁ আৰু এতিয়া মাছখিনি লগে লগে দিয়ে দিলোঁ। মাছখিনি দি এতিয়াও ভালদৰে উতলিব দিম। এয়া মোৰ মাছৰ জোল হৈ গ'ল। আজি এটা বিশেষ বস্তু বনাম মই প্ৰথমবাৰৰ বাবে। তিয়হৰ খাৰ বনাম মাছৰ মূৰেৰে। অকণমান তেল দি অকণমান পাঁচফোৰণ, শুকান জলকীয়া দিছোঁ আৰু তিয়হখিনি দি দিছোঁ। নিমখ দিছোঁ আৰু অকণমান চৌদা খাৰ দি দিছোঁ আৰু আদা নহৰু অলপ দি দিছোঁ। লগতে জলকীয়াও দিছিলোঁ। আৰু তিয়হ যিহেতু তিয়হত বহুত পানী থাকে, সেইবাবে পানী হৈ গৈছে। এতিয়া মাছৰ মূৰখিনিও দি কিনে ইয়াতে ধুনীয়াকৈ ভাঙি দি আছোঁ। বেলেগ খাৰ যেনেকৈ বনাওঁ তেনেকৈ বনাইছোঁ। ইয়াত ধুনীয়াকৈ সিজি গৈছে তিয়হখিনি আৰু মাছৰ মূৰখিনিও ভালদৰে ভাঙি গৈছে আৰু খাৰখিনিৰ লগত। হৈ গ'ল, বেছি সময় নালাগিলে। আৰু দেখিবলৈ যেনেকুৱা হৈছে খাবলৈও বিৰাট ভাল লাগিলে। বনাই খাবচোন আপোনালোকেও। আৰু এয়া মাছৰ জোল আৰু খাৰখন অকণমান হ'লে বিৰাট সোৱাদ লাগে। আৰু এতিয়া ভাতকেইটা খাব লৈছোঁ। আৰু আজি বহুত দিনৰ মূৰত লং ভিডিঅ' দিলোঁ আপোনালোকক। বহুত দিন দিয়াই নাছিলোঁ। গৰমৰ বাবে পাকঘৰত গ'লে ভিডিঅ' কৰিব মনে নাযায়, সেইবাবে আজি দিলোঁ। আৰু ভিডিঅ' নিদিলে বেয়াও লাগি থাকে দিয়কচোন। ভিডিঅ'বোৰ দি থাকিব পালে ভাল। আৰু এতিয়া গধূলিয়ে হ'ব। এইখিনি সময়ত অকণমান বাটৰ ফালে আহি খোজকাঢ়ি আছোঁ।
তাৰপাছত আকৌ ধূপ চাকি দি ৰিয়ানক পঢ়ুৱাব লাগিব, তাৰো মানে এক্সাম আহি আছে। আৰু আজি তিয়হেৰে মাছৰ মূৰৰ খাৰ বনাইছিলোঁ, বহুত ভাল লাগিলে খাই, প্ৰথমবাৰ বনাইছিলোঁ। আৰু আপোনালোকে খাই পাইছেনে কমেণ্টত জনাব, আৰু যদি খাই পোৱা নাই বনাই খাবচোন। মানে কি হৈছে, আমাৰ মানে মাহঁতৰ তিয়হ লাগিছে বহুত, ভাইটিয়ে লৈ আহিছিল সিদিনাখন, আৰু মায়ে ফোনত কালি ক'লে তিয়হৰ বোলে খাৰ খাব পাৰি। মই ভাবিলোঁ আৰু বনাই চাওঁ কেনেকুৱা লাগে, কিন্তু ভাল লাগিলে। তাকে আৰু বাকী আপোনালোকৰ খবৰ কেনেকুৱা জনাব, আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা কৰিছে জনাব। আমাৰ ফালে আজি মানে বেছি ঠাণ্ডাও নাই গৰমো নাই, পৰিৱেশটো খুব ভাল হৈ আছে আৰু ভাল লাগি আছে আজি। আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু বাকী আকৌ বেলেগ এটি ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ, তেতিয়ালৈ আহিছোঁ। শেষ কৰাৰ আগত পটককৈ এটা মনত পৰি গ'ল কথা। আপোনালোকে যে ভিডিঅ'বোৰ চাই আছে, মানে এইকেইদিন অকণমান ভিডিঅ' চোৱা হৈছে মোৰ, ভিডিঅ'বোৰ চাই থকাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। মোৰ ওচৰৰ মানুহখিনিয়ে হওক বা দূৰ দূৰণিৰ পৰাই হওক, যিসকলে মোৰ মানে ইমান ব্যস্ততাৰ মাজত সময় অকণমান উলিয়াই মোৰ ভিডিঅ' চাইছে আৰু এটা কমেণ্ট বা লাইক হ'লেও দি দিছে, তাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আগলৈ এনেকৈ সঁহাৰি দি থাকিব, তেতিয়া ভিডিঅ'বোৰ দি ভাল লাগে মানে, আৰু মানে কমেণ্টবোৰ পালে বহুত ভাল লাগে। মানে কেতিয়াবা মানে ভিডিঅ' দিবৰ একদম মন নাথাকে আৰু, কিন্তু আপোনালোকৰ বাবেই কেতিয়াবা ভিডিঅ' বনাব মন যায় আৰু। ঠিক আছে, হ'ব আৰু আজি।